গুড মৰ্ণিং এভৰিৱান। এয়া হোটেলৰ পৰাই ৰাতিপুৱা শুই উঠিলোঁ আৰু দেখিছে নহয় মই ভাল এটা অভ্যাসেৰে দিনটো আৰম্ভ কৰিছোঁ আৰু এওঁ গাখীৰ চাহকাপৰ লগত বিস্কুট খাই দিনটো আৰম্ভ কৰিছে। মই ধুনীয়াকৈ গা পা ধুই ৰেডিও হৈ গ'লোঁ। মোৰ কোনো প্ৰব্লেম নাই। এওঁ ৰেডি হওঁতে হওঁতে বহুত সময় লাগে। এতিয়া এয়া আমি বুফেতে ব্ৰেকফাষ্টটো কৰি ল'লোঁ। পুৰি চব্জি আছে, আপোনাৰ কৰ্ণফ্লেক্স আছে। আমি পুৰি চব্জিয়ে খালোঁ। মই অকণমান পোহাও টেষ্ট কৰিলোঁ। এওঁ বাৰু পুৰি চব্জিয়ে খালে। এতিয়া মই সোনকালে খানা খতম কৰি অকণমান বোলো ৰিজৰ্টখন ফুৰোগে, ভিডিঅ' কেইটামানো বনাম, ফটোও তুলিম সেইবুলি ভাবিয়ে সোনকালে পুৰি চব্জি খাবলৈহে চেষ্টা কৰিছোঁ। এওঁ একদম আৰামত খাইছে কাৰণ এওঁ আৰু সময় ল'ব ৰেডি হ'বলৈ কাৰণে। এইখন ৰিজৰ্টত আপোনালোকৰ যদি মনত আছে ভণ্টি আহোঁতে আহিছিলোঁ আৰু তেতিয়া ইহঁতে ভণ্টি ল'ৰাটো আমাৰ এইকেইটাই খুব ফূৰ্তি কৰিছিলে এই চুইমিং পুলটোত। ত' তাকে ইহঁতকো ভিডিঅ' কল কৰিলোঁ, দেখুৱালোঁ। ইহঁতৰ একদম মনত পৰি গ'ল আৰু একেলগে ফূৰ্তি কৰা। আকৌ কেতিয়াকে লগ হ'ব ইহঁতৰ মানে এনেকুৱাই লাগি আছে আৰু। ইয়াৰ ৰিজৰ্টখন অকণমান মই ফুৰিলোঁ, এখেতো আহি পালেহি। আজি ভাবিলোঁ একদম এই হিল টপটোত যাওঁ। ইয়াতে এটা হিল টপ ভিউ আছে। ত' আমি সেইকাৰণে গ'লোঁ ওপৰলৈ উঠি, কিনো আছে বোলো চাওঁগে। আগৰবাৰ আহোঁতে আমি ইয়াত ওপৰলৈ উঠি যোৱা নাছিলোঁ। আজি এতিয়া ধুনীয়াকে মানে অপেন হৈ আছে যাবলৈ, ৰাস্তাটো খোলা আছে। আমি গ'লোঁ, সঁচাকে বৰ ভাল লাগিলে। একদম ওপৰৰ পৰা দেখিছেনে ৰিজৰ্টখন। আমি মানে 200টামান চিৰি বগাই পিনি এই জেগাটো পালোঁগে। অকণমান সময় ইয়াতে বহিলোঁ, বতাহ ধুনীয়া মাৰি আছে। একদম ভাল লাগি গ'ল দেই। বহুত দিনৰ পাছত ইমান ওপৰলৈ মানে পাহাৰ এটা বগাই উঠি গ'লো নিচিনা লাগিলে। ত' এতিয়া আৰু ওলাই আহিলোঁ আমি খাই বৈ ধুনীয়াকে। এতিয়া আহি পিনি আমি খোৱাঙে পালোঁহি। খোৱাঙত এয়া নাগা কিটচেনত সোমাই মই নাগা পৰ্ক থালি ল'লোঁ। এখেতে আকৌ আছামিজ থালি এখন ল'লে আৰু সৰু মাছৰ ফ্ৰাই এটা ল'লে। ত' তেনেকেই খাই বৈ এতিয়া আৰু ঘৰলৈ গৈ থাকোঁ। আজি আকৌ কাতি বিহুও নহয়, সেয়েহে ডিব্ৰুগড় পালোঁগে আৰু। ৰাস্তাতে আমি বজাৰো কৰি ল'লোঁ, চাকি ফল মূল এনেকে। মায়ে বাৰু প্ৰসাদ তিয়াই থৈছে। ঘৰ পাই এয়া মই তুলসীও ৰেডি কৰিলোঁ। এতিয়া এয়া গধূলি সময়ত চাকি দিবৰ হ'ল আৰু মানে আজি দিনটো পুৰা ব্যস্ত আৰু। এয়া দেখিলে নহয়, যেনেকে আছে তেনেকে যোগাৰ কৰিলোঁ। কলপাত যোগাৰ কৰিব নোৱাৰিলোঁ আৰু। ভাড়াঘৰত থকা ফেমিলিটোকো মাতিলোঁ আৰু একেলগে প্ৰাৰ্থনাও কৰিলোঁ, প্ৰসাদো গ্ৰহণ কৰিলোঁ। এনেধৰণে ধুনীয়াকে আমি আজি কাতি বিহু পালন কৰিলোঁ। আপোনালোক সকলোকে কাতি বিহুৰ ওলগ জনালোঁ। আজিলৈ আহিছোঁ, বাই।